Hello everyone, welcome to my kingdom. মই অন্যতম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি বহুত দিন হ'ল ব্লগ বনোৱা নাই, কিয় বনোৱা নাই আপোনালোকক কৈ আছো। আজি অলপ জোৰদাৰ ধামাকা হ'ব গৈ আছে। বলক আজি অলপ ধামাকা দেখাম আৰু আপোনালোকে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব একো নকৰে, সেইটো কাৰণে অলপ মনটো বেয়াও লাগি আছিল আৰু বহুত কামত আজি অলপ দিনৰ পৰা ব্যস্ত হৈ আছিলো। বলক আজি অন্যতম এটা ভিডিঅ' দেখাম, আজি কিবা এটা দেখুৱাম, আপোনালোক ধামাকা হ'ব। চাই থাকক ব্লগটো, ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিব। বলক লগৰ দোকান এটা আহিলো এইফালে, ধুনীয়া বনাই আছে চাম বাৰ্গাৰ। বলক ভিডিঅ' দেখাই আছো কি কি আছে, চাই থাকক। ছাৰ নমস্কাৰ। এইফালে মই বন্ধুৰ দোকানত আহি পাই গ'লোহি। একদম নতুন বছৰৰ শুভেচ্ছা থাকিলে তোমালৈ। হেলমেট এটা চাবলৈ আহিছোঁ। এতিয়া আমাৰ বছে দেখাব এইটো এইটো কি হয়? মেগা বল ছুপাৰ হিৰো মজা নাই এইটো, গোবৰ মন লাগি যাব। এবাৰ তুমি পিন্ধি দেখাই দিয়া চাওঁ। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত, আপোনালোকে আহিব পাৰে। কেনেকুৱা লাগিছে এইটো জনাব দেই, চাই লওঁ, দেখাই আছোঁ। এতিয়া এইটো পিন্ধি চাইছোঁ, কেনেকুৱা লাগিছে। ভাল লাগিলে লৈ ল'ম, জনাব আপোনালোকে কেনেকুৱা লাগিছে। চাই লওঁ কেনেকুৱা লাগিছে। অলপ কিনিলে লুজ হৈ যাব। কিনিলে লুজ হ'ব? তুমি ইয়াত বহি লোৱা। এইটো কিনিলে লুজ হ'ব নাই? লুজ হ'ব, কেইদিনমান লুজ হৈ যাব। কিন্তু বহুত লুজ নহয় মানে, ইমান বহি এই আঙুলিটো যিমান আছে যে সিমানটো বহি যাব। মোক খুব ফুলা ফুলা লাগিছে, ভাল লাগিছে। কিন্তু এই পেটিং ডাঙৰ হ'লে উপায় নাই, গালখন এখন ধৰিব, তুমি ভিতৰত একো চুবাব নোৱাৰা। মাউণ্ট লাগি যাব। মাউণ্টটোতো ইয়াতে লাগিব। কেনেকুৱা লাগিছে আপোনাৰ কওক, চাই থাকক। কোনটো লৈ আছোঁ ফাইনেল দেখাই আছোঁ। এতিয়া এইটো ফাইনেল লৈ লৈছোঁ, এইটো বন্ধুৱে দিছে। এনেই আহিলে আপোনালোকক ডিছকাউণ্ট কৰি দিব। এতিয়া এইটো কিমান প্ৰাইচ মনত কৈ দিয়া। 1997 প্ৰাইচ হয়, কিবা এটা ডিছকাউণ্ট হৈ যাব। আপোনালোকে আহিলে মোৰ নাম ক'লে বন্ধুৱে অলপ ডিছকাউণ্ট কৰি দিব। বন্ধু আপোনালোকে তোমাৰ ডিটেইলছটো কৈ দিয়া, দোকানখন ক'ত আছে? মোৰ দোকান আপোনাৰ টয়টা ডিলাৰৰ ওচৰত আছে, আপোনাৰ ৱাইল্ড উইং এস্কেপেড বুলি। আপুনি শুকান পুখুৰীৰ সন্মুখত দেখিবই আপোনাৰ আহিলে হ'ল। আপোনালোকক ডিছকাউণ্ট কৰি দিব। ধুনীয়া ধুনীয়া বহুত হেলমেট আছে, আপোনালোকে চাব পাৰে। 100 পৰা ধৰি লৈ MD আৰু কি ৰাইডেক্স আছে, KYT আছে, এক্সৰ, বেগা, সকলো ব্ৰেণ্ডৰে পাব। আহিব। এইটো মই এতিয়া লৈ লৈছোঁ, দেখাই আছোঁ, চাই থাকক ব্লগটো। গাইছ এতিয়া আহি মানে বজাৰ পাই গ'লোহি। এতিয়া হেলমেট চেলমেট লৈ আহি মেলি এতিয়া ডিব্ৰুগড় টাউনৰ বজাৰলৈ আহি আছোঁ। আজি মানে বন্ধুৰ ল'ৰাটোৰ বাৰ্থডে আছে, কিবা এটা লৈ লওঁ, বলক চাওঁগৈ। আহি মানে গাড়ী ঘড়ী দোকান এখন পাইছোঁ, ঘড়ী দোকানখন চাওঁ সোমাওঁ কি আছে। ভালে আছে? এতিয়া ঘড়ীখিনি চাইছোঁ, পচন্দ হয়। এতিয়া চাই লওঁ, গাইছ মানে এতিয়া এইটো চাইছোঁ, আপোনালোকে ক'ব কেনেকুৱা লাগিছে। ধুনীয়া এটা ঘড়ী, চাওঁ কেনেকুৱা লাগিছে, এইটো চাই লওঁ। এতিয়া ঘড়ী লৈ ল'লোঁ, ইয়াত চব কিমান ধুনীয়া ধুনীয়া ঘড়ী আছে, এইবোৰ বহুত ধুনীয়া ধুনীয়া ঘড়ী চাব পাৰে। এফালে কেচিঅ' আছে, ইমান ধুনীয়া ধুনীয়া ঘড়ী কালেকশ্যন। মই ইয়াৰ পৰাই লৈছিলোঁ আগতে, আপোনালোকেও আহিব পাৰে। ডিব্ৰুগড় পেণ্ডাল লঞ্চৰ চাইডতে আছে, ধুনীয়া ধুনীয়া চক্স। এফালে এভিয়েটৰো আছে, ৰেভেনৰ, চব ব্ৰেণ্ডেড। গাইছ মানে এতিয়া ঘড়ী চড়ি লৈ কিনে আহি গ'লোঁ।
আহি মেলি এতিয়া লাচি খাবলৈ আহিছোঁ এইফালে এই পিন্ধু ভাইয়া কেঁচা হে লাচি বনাও লাচি লাচি খাইগা এইটো এটা বন্ধু লগ পালোঁ বহুত দিনৰ মূৰত কেনা ভাল ভাল মই ভালতো ভালে আছোঁ লাচি বনাইয়ে লাচি লগো বনাইয়ে এতিয়া এইফালে লাচি আমাৰ ৰেডি খাবলৈ এতিয়া খাব লাগে আপোনালোকক গাইছ একদম দেখাই আছোঁ খাওঁতে ষ্টাইল এখনে পৰি গ'ল পুৰা চটপট হেপী বাৰ্থডে আনি Thank you. देखिए ट्रैक है ये कैसे लगाता है ये लगाओ इसको कैसे लगाता है दिखाओ इसको देखो ये ठीक से लगाओ ये उल्टा करके लगाया है ये देखो हाँ ये कैसे लगाता है ये देखो इसका अंदर घुसा देना पड़ेगा क्या अंदर टूट गया कैसे टूट गया भैया ओ भैया ये लग गया देखो ये लग गया देखो हमको तो लग गया उसको ये करना लग गया क्या करना है इसको किन्नर स्केल हाँ स्केल स्केल নহয় হেৰি প্ৰিন্স এনেকে নহয় তোমাৰ এইটো চোৱা तो फाके फाके भाई दिए সেইটো ফাকে ফাকে ভাই গাইছ কালি মানে বাৰ্থডে পাৰ্টি চাৰ্টি খাই আহিলোঁ আহি কিনে ভিডিঅ'টো বনাই শেষ নহ'ল শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু শেষ নহ'ল আজি ব্লগটো শেষ কৰি দিম আজি এইটো কালি আনিছিলোঁ যে মোৰ নতুন বসন্তি এইটো মাথা এইটো লগাই লওঁ কেনেকুৱা লাগিছে ক'ব দেই কেনেকুৱা লাগিছে জনাব কমেণ্টত এতিয়া যাম মানে আজি বসন্তিখন বহুত দিন ছাৰ্ভিচিং দিয়া নাই কাইলৈতো ছাব্বিছ জানুৱাৰী ঘূৰিব লাগিব অলপ বসন্তিখন ছাৰ্ভিচিং দি আনোগৈ লগটো চাই থাকক দেখাই আছোঁ ডিলাৰত গৈ কি কৰিছোঁ আজি কি কৰিম অকণমান মডিফিকেশ্যন কৰিম চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দুবাৰকৈ চাই থাকক এতিয়া আহি কিনে একদম পাই গ'লোঁ বসন্তিক এইফালে উঠাই দিছোঁ এইফালে বসন্তি এতিয়া ছাৰ্ভিচিং দিব একদম পূৰা একদম ৰেডি বসন্তি একদম ছাৰ্ভিচিং দিবলৈ বাবু কি হ'ব ক কি দিবি দিয়া ছাৰ্ভিচিং মোবাইল সব লাগিব আৰু কি গৈছে আৰু বেলেগ হেৰি নাই চেন ঢিলা হৈছে আৰু কেতিয়া মোবাইল চেঞ্জ কৰিবি আৰু কি কৰিবি উইনচিল লগাবি না অ'কে চাই থাকক তাৰপিছত বসন্তি টিপ টপ হৈ গ'লে দেখাই আছোঁ এইফালে এইটো লাগিব 1-2 ঘণ্টা দেখাই আছোঁ তাৰপৰা পূৰা একদম ছাৰ্ভিচিং চলি আছে গাইছ এতিয়া এইটো নতুন ফিল্টাৰ একদম বহাই দিছোঁ ধুনীয়া একদম ক্লাছ কেবুল মিটাৰ চেঞ্চৰ মোবাইল ডাউন দিয়া হৈ গৈছে অলৰেডি চাই থাকক আৰু দেখাই আছোঁ গাইছ মানে এতিয়া ৰখি থাকোঁতে মানে এতিয়া আঁতৰি লগ পাই গ'লে এইফালে আমাৰ অসমৰ একদম স্বনামধন্য শিল্পী বিশ্বজিৎ খাটোৱাল আমাৰ এইফালে চাৰিও এই কোৱা বন্ধু কি কামত আহিলা কোৱা বাইকখন বনাবলৈ আহিছোঁ কি হৈছে প্ৰব্লেম কি দিছে তোমাৰ প্ৰব্লেম মানে নট কেইটামান ভাগিলে অঁ নট ডিউটিৰ পৰা বাহিৰে আহিলোঁ আৰু তোমাক লগ পালোঁ ভাল লাগিলে ভাল লাগিলে দেই আশীৰ্বাদ কৰিবা আগুৱাই যাবলৈ তুমিও আগুৱাই যোৱা নতুন গান আহিছে নতুন গান কি আহিছে কোৱা ৰিলিজ কৰিলোঁ মায়ঙৰ বেষ্ট ৰিলিজ কৰিলোঁ আকৌ বিহু আগত আগতে বিহু এটা দিম চাব ৰাইজে লাইক কৰিব কমেণ্ট কৰিব তোমাৰ চেনেলৰ নাম কি আছিলে বিশ্বজিৎ খাটোৱাল মিউজিক বিশ্বজিৎ খাটোৱাল মিউজিকেল এইটো একদম ছাবস্ক্ৰাইব কৰি দিব দবাকৈ ছাবস্ক্ৰাইব কৰিব গাইছ আজিলৈ ইমানে যদি ব্লগটো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে দবাকৈ ছাবস্ক্ৰাইব কৰিব আগৰ ভিডিঅ' পাই থাকিব আজিলৈ ইমানে জয় ভাৰত জয় অসম